নমস্কাৰ সকলোকে। আজি কিছুমান পুৰণা মুদ্ৰাৰ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকলৈ। মানে আমাৰ ঘৰতে মোৰ স্বামী দেৱজিৎ ফুকনৰ বহুদিনৰ পৰা কিছুমান মুদ্ৰাৰ কালেকশ্যন আছিলে। বহুত পুৰণা মুদ্ৰা আছে, তাকে ঘৰতে দেখি আহিছোঁ সদায় মুদ্ৰাখিনি। ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। গতিকে আহক পুৰণা মুদ্ৰাখিনি চাওক আৰু কেনেকুৱা কেনেকুৱা মুদ্ৰা আছে, কিমান সময়ৰ মুদ্ৰা আছে সেইখিনি অকণমান দেখুৱাম। নমস্কাৰ সকলোকে। আমাৰ ঘৰত কিছুমান আপুৰুগীয়া আৰু বহু পুৰণি, বিশেষকৈ ব্ৰিটিছৰ দিনৰ বা তাৰো আগৰ কিছু মুদ্ৰা আমি বিভিন্ন ঠাইৰ পৰা বিভিন্ন উৎসৰ পৰা সংৰক্ষণ কৰি ৰাখিছিলোঁ আৰু সেইবিলাক আজিৰ প্ৰজন্মই দেখা নাই আৰু নেদেখাৰ কাৰণে তেনে কিছু মুদ্ৰা আজি আমি আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আমাৰ ঘৰত যিখিনি মুদ্ৰা আছে আপোনালোকে চাব। আমি ভাবোঁ যে উত্তৰ পুৰুষে সেইখিনি দেখিব লাগিব, কেৱল পইচাৰ কাৰণে সেইখিনি কাৰোবাক দি দিলে ভাল নহ'ব। আৰু হয়তো এটা আমি সৰুকৈ মিউজিয়াম কৰিবলৈ লৈছোঁ, সেই মিউজিয়ামত এই পইচাখিনি আমি সংৰক্ষণ কৰি ৰাখিম আৰু ভৱিষ্যত প্ৰজন্মই পূৰ্বতেতো কেনেকুৱা পইচা ব্যৱহাৰ হৈছিলে সেইখিনি অকণমান জানিব। কইন এলবাম, ইয়াত মুদ্ৰা কিছুমান থ'ব পাৰি। এইখিনি আমাৰ মুদ্ৰাখিনি মই এবাৰ দেখুৱাব বিচাৰিছোঁ। এনেকৈ আছে বিভিন্ন সময়ত ব্ৰিটিছৰ সময়ৰ পৰা আৰম্ভ কৰি পাতি পইচা, নয়া পইচা, যিবিলাক আগতে আছিল 1 পইচা, 2 পইচা, 20 পইচা, 3 পইচা। আজিৰ প্ৰজন্মই সেইখিনি দেখা নাই। 20 পইচা, 10 পইচা, 5 পইচা এনেকুৱা ধৰণৰ পইচাখিনি ইয়াতে সংৰক্ষণ কৰি থোৱা হৈছে। এইখিনি 1945 চন, এইটো 1945ৰ পাতি পইচা, এইটো 45ৰ পাতি পইচা। এইটো 1970ৰ 5 পইচা। এইটো ব্যৱহাৰ কৰিছিলে, কোনে কোনে কৰিছে কমেণ্টত জনাব। এনেকুৱা ঠিক আছে। এইখিনি 5 পইচা গোটেই, এইখিনি গোটেইখিনি 5 পইচা। বিশ পইচা আছে, 1989 চনৰ 20 পইচা। 10 পইচা আছে, এইটো ধৰিবই নোৱাৰি, এইটো 75ৰ 10 পইচা। এইটো তাৰো আগৰ 10 পইচা বেহাৰী গৈছে, 75 লিখা আছে। এইবোৰ 10 পইচা, 10 পইচা। এইখিনি আছে 10 পইচা, 20 পইচা। এইখিনি 10 পইচা আৰু 20 পইচা আছে। এইখিনি 1 পইচা। এইখিনিতো 66ৰ, এইটো 1966 চনৰ 1 পইচা। এইটো 68 চনৰ, এইটো এইখিনি 2 পইচা, এইটো 1 পইচা। এইখিনি 1 পইচা। তাৰপিছত আহিলে এইখিনি 2 পইচা। '75ৰ এইটো 60, 1960 চনৰ পইচা। এইটো 46ৰ 2 অনা, 2 অনা। এইটো 3 পইচা, এইটো 3 পইচা। 65ৰ 3 পইচা। ভাৰত চৰকাৰ আনা লিখা আছে। এইটো 1 অনা, 1939 চনৰ 1 অনা। এইটো আধা অনা, 2 অনা। এইটো 1 অনা, এইটো 2 অনা। এইটো আধা লিখা আছে 36। এইটো ব্ৰিটিছৰ দিনৰ ন, 36। এইটো 1936ৰ মুদ্ৰা আৰু এইফালে জৰ্জ 5 এম্পায়াৰৰ দিনৰ। 1 অনা, 1 অনা, 2 অনা, এইটো 1 অনা, এইটো হাফ অনা। 1 কোৱাৰ্টাৰ অনা লিখা আছে 36ৰ, এইটো 1936ৰ 1 কোৱাৰ্টাৰ অনা। এইটো স্বাধীনতাৰ আগৰ মুদ্ৰা, ব্ৰিটিছৰ দিনৰে, আৰু বেক চাইডত লিখা আছে জৰ্জ 5 কিং এম্পায়াৰৰ, মানে জৰ্জ 5ৰ দিনৰে মুদ্ৰা। এইটো 70 চনৰ 20 পইচা, পিতলৰ 20 পইচা এটা আছে। এইফালে ভাৰত চৰকাৰ, এইটো 20 পইচা। এইটো 1 পইচা, 64ৰ, এইটো 1 পইচা। এইটো 20 পইচা।
নয়া পইচা লিখিছে 5 নয়া नए पैसे 1960 এইটো এক 1955 চনৰ 4 আনা 51 চনৰ এক পইচা এইটো ভাৰত এইটো এক পইচা লিখা আছে 19 এক পইচা এইখিনি কাগজৰ এটকীয়া বিলুপ্ত পায় এতিয়া এইখিনি পইচা পাবলৈ মাৰ্কেটতো নাই খুব ৰেয়াৰ তেনেকৈ দুটকীয়া আছিলে এটকীয়া আৰু কিছু আছে এটকীয়া এইখিনি বেলেগ বেলেগ সময়ৰ এইখিনি নাইনটিন 55ৰ 55 চনৰ এটকীয়া পইচাটো ফাটি গৈছে 2 টকা এনেকুৱা কিছু পইচা আছে চাব পাৰিব লাগে এইটো অলপ বেলেগ ধৰণৰ বেলেগ সময়ৰ দুটকীয়া পুৰণা যিখিনি এইটো বেলেগ নেকি এইটো নীলা থকাটো এইটো অলপ বেলেগ ধৰণৰ নন ইছ্যু পইচা বুলি কয় তেনেকুৱা নন ইছ্যু পইচা কিছু আছে এইখিনি দুটকীয়া মুদ্ৰা এই দুই ধৰণৰ দুটকীয়া আছে গতিকে কাৰোবাৰ হাতত যদি আৰু এনেকুৱা দুৰ্লভ পইচা আছে আপোনালোকে আমাক জনাব আৰু আমি উচিত মূল্য দি আমি লৈ আহিম আৰু এটকীয়া যথেষ্ট আমাৰ আছে কোনোবা যদি মিউজিয়াম কৰিবলৈ লৈছে কিবা কৰিবলৈ লৈছে তেনেকৈ কৰিলেও আমাক জনাব আমি এটা হ'লেও য'ত নাই আমি দিম কোনো পইচা বা মূল্য আমাক নালাগে কিন্তু নতুন প্ৰজন্মই দেখাকৈ সেইখিনি ক'ৰবাত ৰাখিব লাগে যিহেতু এইখিনি প্ৰায় লুপ্ত হৈ গৈছে মহাবিদ্যালয়বিলাকতো আজিকালি যাদুঘৰ হৈছে তেনেকুৱা ক্ষেত্ৰতো আমাৰ লগত যোগাযোগ কৰিব পাৰে পুৰণা মুদ্ৰাৰ ভিডিঅ'টো দেখুৱালোঁ যদি আপোনালোকে চাবলৈ বিচাৰে তেতিয়াহ'লে আমাৰ ঘৰলৈ আহিব পাৰিব মুদ্ৰাখিনি চাবলৈ আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব পৰৱৰ্তী ভিডিঅ'ত আকৌ লগ পাম ধন্যবাদ